হেল্ল' বানাসকল, আজি আমি আলোচনা কৰিম এমপি আৰু এমএলএৰ বিষয়ে। আচলতে এমএলএ কি আৰু এমপি কি তাৰ বিষয়ে আজি সহজ ভাষাত সহজ শব্দত আজি আমি অসমীয়াত এই বিষয়ে আলোচনা কৰিম। যেহেতু 2024ত আহি আছে লোকসভা ইলেকশ্যন অৰ্থাৎ এমপি ইলেকশ্যন, আৰু এমপি কি আচলতে সেই বিষয়ে আমি জনা উচিত আৰু এমএলএ কি তাৰ বিষয়ে আমি জনা উচিত। সেয়েহে আমি এমপিৰ বিষয়েও আজি আলোচনা কৰিম আৰু এমএলএৰ বিষয়েও আলোচনা কৰিম। আজি আমি আলোচনা কৰিম এমএলএ হোৱাৰ কাৰণে কিমান যোগ্যতা লাগে বা কি লাগে, আৰু এমপি হোৱাৰ কাৰণেও কি লাগে বা কিমান যোগ্যতা লাগে সেই বিষয়ে আমি এই ভিডিঅ'টোত আলোচনা কৰিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু আমি আলোচনা কৰিম এমএলএৰ কামসমূহ কি বা এমএলএ কি কাম কৰে, আৰু এমপিয়ে কি কাম কৰে আৰু এমএলএ কি কাম কৰে সেই বিষয়ে আমি আলোচনা কৰিম ধুনীয়াকৈ এইটো ভিডিঅ'ত। এমপি আৰু এমএলএৰ পাৱাৰ এই সকলোবোৰ দিশ সামৰি লৈ এইটো ভিডিঅ'লৈ আমি আগবাঢ়িছোঁ। এইটো ভিডিঅ'তে আমি সকলোবোৰ বিষয়ে আজি আমি এইটো ভিডিঅ'ত ডিছকাছ কৰিম বা আমি আলোচনা কৰিম। আশা কৰোঁ আপোনালোকে চাই ভাল পাব, আৰু যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি যাব, আৰু মই এনেকুৱা ধৰণৰ ভিডিঅ' বনাবলৈ উৎসাহ দি যাব। গতিকে আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। এমএলএ বিষয়ে প্ৰথমতে আলোচনা কৰি লওঁ। অৰ্থাৎ এমএলএ অৰ্থাৎ বিধায়ক, আৰু এমএলএ অৰ্থাৎ বিধায়ক, আৰু বিধায়ক হৈছে বিধায়ক থাকে বিধানসভা, অৰ্থাৎ বিধানসভা থাকে ৰাজ্যত, আৰু গতিকে বিধায়কৰ কাম হৈছে ৰাজ্যত। এমপি অৰ্থাৎ মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট, অৰ্থাৎ অসমীয়াত ক'বলৈ গ'লে সাংসদ থাকে ভাৰত চৰকাৰৰ অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰত। যেনেকৈ বিধায়ক থাকে বিধানসভা অৰ্থাৎ ৰাজ্যসভাৰ, আৰু সেনেকৈ সংসদ থাকে কেন্দ্ৰীয় চৰকাৰৰ আণ্ডাৰত বা ভাৰত চৰকাৰৰ আণ্ডাৰত, আৰু বিধায়ক থাকে ৰাজ্য চৰকাৰৰ আণ্ডাৰত। যদি আমি সংসদৰ আসনৰ কথা চাবলৈ যাওঁ, সংসদৰ মুঠ আসন থাকে 545, আৰু 545ৰ ভিতৰত চিট পাই বা ইলেকশ্যন খেলিবলৈ পাৰে 543 জনে, অৰ্থাৎ 543 জন এমপিয়ে ইলেকশ্যন খেলিব পাৰে। যদি আমি বিধানসভাৰ কথা কওঁ, বিধানসভা প্ৰতিখন ৰাজ্যতে প্ৰতিটো বিধানসভাতে বেলেগ বেলেগ হৈ আসনৰ সংখ্যা, আৰু আমি যদি অসমৰ কথা চাওঁ, অসমৰ সংখ্যা হৈছে আসনৰ 126। যদি আমি চাওঁ এমএলএ হোৱাৰ কাৰণে কি যোগ্যতা লাগে বা কি কোৱালিফিকেশ্যন লাগে, বা কি থাকিলে এটা বিধায়ক হ'ব পাৰি বা এমএলএ এজন হ'ব পাৰি, তাৰ বিষয়ে এইখিনিতে এতিয়া আমি আলোচনা কৰিম। এমএলএ হ'বৰ কাৰণে আমাৰ লাগিব হৈছে ভাৰতৰ নাগৰিকত্ব, অৰ্থাৎ আমি ভাৰত দেশৰ যে এজন নাগৰিক তাৰ এখন প্ৰমাণ পত্ৰ থাকিব লাগিব। তাৰ পিছতেহে আমি এমএলএ হোৱাৰ লগতে আৰু কেইটামান বিষয়বস্তু আছে। এমএলএ হ'বৰ কাৰণে লাগিব বয়স 25 বছৰ অথবা 25 বছৰৰ ওপৰৰ বয়স হ'ব লাগিব। তাৰপিছতেহে এমএলএ হ'ব পৰা যায়। তাৰপিছতে ৰাজ্যত ভোটদান দিব পৰা হ'ব লাগে, বা কিবা ইলেকশ্যন বা কিবা পাতিলে তাতে ভোট দিব পৰা সামৰ্থ্য থাকিব লাগে, তেতিয়া এমএলএ হ'ব পাৰে। এমএলএ হোৱাৰ কাৰণে লাগে এটা সুস্থ মনৰ অধিকাৰী, বা সুস্থ মন থাকিলেহে এজন এমএলএ হ'ব পাৰি। তাৰপিছত যদি আমি চাবলৈ যাওঁ এমপি অৰ্থাৎ সাংসদ হ'বৰ কাৰণে কি লাগে, এনে আগত আমি চালোঁ এমএলএ হ'বৰ কাৰণে কি লাগে চালোঁ বা কি লাগে। এতিয়া আমি চাম এমপি হ'বৰ কাৰণে কি যোগ্যতা লাগে বা কি কোৱালিফিকেশ্যন বা কি হ'ব লাগে, কি থাকিলে এমপি হ'ব পাৰি। এমপি হ'বৰ কাৰণে ভাৰতৰ নাগৰিক হ'ব লাগিব, আৰু 25 বছৰৰ ওপৰৰ বা 25 বছৰ হ'ব লাগিব। তাৰ 25 বছৰৰ ওপৰ বা 25 বছৰ হ'ব লাগিব, তেতিয়াহে এমপিৰ ইলেকশ্যন আমি খেলিব পাৰিম বা সাংসদৰ ইলেকশ্যন খেলিব পাৰিম। আৰু তাৰ উপৰি হ'ব লাগিব সুস্থ মনৰ থাকিব লাগিব বা সুস্থ মনৰ অধিকাৰী হ'ব লাগিব। যদি মন নাথাকে দেশখনক কিদৰে আগবঢ়াব, সেয়েহে মানুহক লাগিব সুস্থ মন, বা এমএলএ থাকিব লাগিব এটা সুস্থ মন, বা এমপিক লাগিব এটা সুস্থ মন। এতিয়া আমি আলোচনা কৰিম এমএলএৰ কামসমূহৰ বিষয়ে। এমএলএ কি কাম কৰিব লাগে, হয়তো আমি বহুতে নাজানো এই বিষয়ে। এমপি আৰু এমএলএৰ কামসমূহ কি, এমএলএ কোনবোৰ কাম কৰিব লাগে আৰু এমপি কোনবোৰ কাম কৰিব লাগে, সেয়েহে এই ভিডিঅ'টোত আমি লৈ আহিছোঁ এই সকলোবোৰ তথ্য,
MLA বা বিধায়কৰ কাম হৈছে বা MLA যিটো কামৰ কাৰণে প্ৰস্তাৱ আগবঢ়ায় সেইটো কেৱল ৰাজ্য চৰকাৰতেহে থাকিব, সেইটো দেশত নহয়। আৰু ৰাজ্যত যিবোৰ সমস্যা হয় সেইবোৰৰ বিষয়ে বিধায়কে আলোচনা কৰে বা বিধায়কে বিধানসভাত সেইবোৰৰ বিষয়ে উপস্থাপন কৰে। যদি বিধানসভাত কোনোবা বিধায়কে কোনোবা আইনৰ প্ৰস্তাৱ আগবঢ়ায় বা সেই আইনখনৰ কাৰণে সমৰ্থক হৈ সেই আইনখন যেতিয়া পাছ হৈ যাব, সেই আইনখন কেৱল সেই ৰাজ্যখনতেহে কেৱল কাৰ্যকৰী হ'ব, বেলেগ ৰাজ্যত নহয়। সংসদ অৰ্থাৎ এমপিৰ কামসমূহ কি? সংসদৰ সদস্য বা এমপিসমূহে দেশখন বা ৰাষ্ট্ৰখনৰ কি কি সমস্যা হৈছে তাৰ বিষয়ে আলোচনা কৰে। যেনেদৰে নিৰাপত্তাৰ বিষয়ে আলোচনা কৰিব পাৰে, টকা পইচা লেনদেনৰ বিষয়ে ইয়াত আলোচনা হয়। MP আৰু MLA পাৱাৰসমূহ আচলতে কি কি? আচলতে MPৰ পাৱাৰসমূহ কি আৰু MLA পাৱাৰসমূহ কি তাৰ বিষয়ে আলোচনা কৰিম। যদি আমি MLAৰ পাৱাৰৰ কথা বা বিধায়কৰ পাৱাৰৰ বিষয়ে ক'বলৈ যাওঁ, বিধায়কৰ যিবোৰ পাৱাৰ আছে সেইবোৰ কেৱল ৰাজ্যখনতেই সীমিত হৈ থাকে, সেইবোৰ দেশৰ কাৰণে নহয় বা বেলেগ ৰাজ্যত সেইটো কাৰ্যকৰী নহয়। তাৰ উপৰি আমি সংসদৰ কথা আমি ক'বলৈ যাওঁ বা MPৰ কথা ক'বলৈ যাওঁ, MPৰ পাৱাৰ হৈছে দেশখনৰ সকলোতে সেই কাৰ্যকৰী কৰা হয়। অকল এখন ৰাজ্যতে MP কাৰ্যকৰী কৰা নহয়, দেশখনৰ সকলো ঠাইতে MPৰ পাৱাৰবোৰ কাৰ্যকৰী MPয়ে কিবা প্ৰস্তাৱ আগবঢ়াব বা কিবা আইন ঘোষণা কৰিলে এইটো দেশৰ সকলো ঠাইতে ৰূপায়ণ হয়। হেল্ল' পাৰ্টনাৰসকল, আজিলৈ ভিডিঅ'টো ইমানে। আশা কৰিছোঁ অলপ হ'লেও আপোনালোকে বুজি পাইছে। যদি অলপ হ'লেও বুজি পাইছে, আপোনালোকে লাইক কৰি যাব, কমেণ্ট কৰি দিব কেনেকুৱা বিষয়ে আৰু মই আগলৈ ভিডিঅ' লৈ আনিম। আৰু তাৰ উপৰি আপোনালোকে যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি যাব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। জয় আই অসম, জয় শ্ৰী ৰাম।